হাই গাইজ, আজি লগ পাল নতুন এটা ভিডিঅ'ৰ সৈতে। চ' আমাৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আপোনালোকে কমেণ্ট কৰিলে বহুতেই ভাল লাগে, আমাৰ বহুত আমি মটিভেট হওঁ। চ' আজি ভিডিঅ' বহুত দিন কাৰো ওপৰত ভিডিঅ' বনাওঁ, চ' আজি ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। চ' আজি আমি ভিডিঅ'টো কভাৰ কৰিম XUV700ৰ ওপৰত, কিন্তু এইটো XUV700ৰ ওপৰত ডিটেইল ভিডিঅ' নহয়। ডিটেইল ভিডিঅ' এটা যদি আপোনালোকক লাগে কমেণ্টত জনাব, নহ'লেও মই এটা ডিটেইল ভিডিঅ' বনাম এইখনৰ ওপৰত, সকলো স্পেক্স তাৰ গোটেই মিলি এটা ভিডিঅ' আহিব। চ' এইটো ভিডিঅ'ত আপোনালোকে এইখন গাড়ী এটা স্পেচিয়েল ফিচাৰ্ছৰ বিষয়ে গম পাব, যিটো ফিচাৰ্ছত আহি থকা দিনত যিটো ফিচাৰ্ছৰ কাৰণে XUV700এ বহুত ডাঙৰ মাৰ্কেট ল'ব যায় আছে, কিজানি ইয়ে টাটাৰ চাফাৰীকো বিট কৰিব পাৰে। চ' তাৰে ওপৰত এটা কম্পেৰিজন ভিডিঅ' আহিব। ফাৰ্ষ্টতে এটা কথা কৈ লওঁ যে এইখন গাড়ীৰ 4টা মডেল আছে, MX আছে, X3, X5, X7। চ' এইখন গাড়ী এই ফিচাৰ্ছটো হৈছে অটোলক ব্ৰেকিং ছিষ্টেম, যিটোৰ দ্বাৰা আপোনালোকে যদি গাড়ীখন 30 স্পীডত চলাই আছে বা 40 স্পীডত চলাই আছে, যদি আপোনালোকৰ সন্মুখত কোনোবা এজন হঠাতে আহি যায় বা কোনোবা কিবা এটা পৰি যায়, গাড়ীখনৰ ব্ৰেক ছিষ্টেমটো এনেকুৱাকৈ কাম কৰে, সেই বস্তুটো ভাল হ'লে গাড়ীখন হঠাতে ৰখি যায়, হঠাৎ অটোলক ব্ৰেকিং ছিষ্টেমটো অন হৈ যায়, যাৰ দ্বাৰা যোন আগত পৰিব বা আপুনি যদি গাড়ীখন চলাই আছে আপোনাৰো ক্ষতি কম হ'ব বা ক্ষতি নহয়। চ' এইটো মহিন্দ্ৰাই বহুত ভাল ফিচাৰ্ছ দিছে, আৰু এইটো ফিচাৰ্ছৰ কাৰণে আহি থকা দিনত এইখন গাড়ীয়ে বহুত ডাঙৰ মাৰ্কেট ল'ব যায় আছে। চ' নেক্সট লগ পাম এটা বেলেগ এটা ভিডিঅ'ৰ সৈতে। চ' আজিলৈ বাই বাই। ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব। জয় আই অসম।